ক্লাছ 10 সাধাৰণ গণিতৰ অনুশীলনী 1.1 একৰ কুৱেশ্যন কেইটা কৰি আছিলোঁ। আজি আমি শিকিম এইটো এক্সাৰচাইজৰে আগৰ উদাহৰণ 3। ইয়াতে কি লিখা আছে, দেখুওৱা যে যিকোনো যোগাত্মক অযুগ্ম অখণ্ড সংখ্যাই 4q + 1 নাইবা 4q + 3 আৰ্হিত, য'ত q কোনোবা এটা অখণ্ড সংখ্যা। ঠিক, তাৰমানে আমি দেখাব লাগে যিকোনো অযুগ্ম অখণ্ড সংখ্যা ল'লে এইটো 4q + 1 নাইবা 4q + 3 আৰ্হিত দেখাব পাৰিম। চ' এইটো কুৱেশ্যন কৰিবলৈ হ'লে আমি কি কৰিম, যিকোনো এটা অখণ্ড সংখ্যা ধৰি ল'ম। চ' কি লিখিম, ধৰা হ'ল a যিকোনো এটা অখণ্ড সংখ্যা আৰু b = 4। চ' এইক আমি যিকোনো অখণ্ড সংখ্যা ধৰি লৈছোঁ আৰু b ৰ মান 4 ক'ৰ পৰা পালোঁ, 4 এইটো ইয়াতে লিখা আছে 4q + 1 অথবা 4q + 3। গতিকে b ৰ মানটো আমি কি ল'ম, 4 ল'ম। গতিকে ইউক্লিডৰ কলন বিধি মতে ইউক্লিডৰ কলন বিধিটো কি আছিলে, ইউক্লিডৰ কলন বিধি আছিলে a = bq + r, য'ত 0 ≤ r b। এইটো আছিলে ইউক্লিডৰ কলন বিধি। মানে a হ'ল ভাজ্য, b হ'ল ভাজক, q হ'ল ভাগফল আৰু r হ'ল ভাগশেষ। আৰু ইয়াতে r ৰ মানটো 0 ৰ পৰা b ৰ ভিতৰত থাকিব লাগিব। ঠিক আছে, গতিকে এইটোত আমি অনলি কি ৰিপ্লেচ কৰিব পাৰিম, b ৰ মানটো ৰিপ্লেচ কৰিব পাৰিম। a = b ৰ মান কিমান, 4q + r, য'ত 0 ≤ r কি হ'ব, 4। অ'কে, বুজি পালা? এতিয়া r ৰ মানকেইটা আমি বুজি ল'ম। r ৰ মানকেইটা কি হ'ব পাৰে, r ৰ মান 0ৰ সমান বা 0তকৈ ডাঙৰ আৰু 4তকৈ সৰু হ'ব পাৰিব। গতিকে কি হ'ব, গতিকে r ৰ সম্ভাৱ্য মান কেইটা হ'ব, r ৰ কি মান হ'ব, 0ৰ সমান হ'ব পাৰিব, গতিকে 0 হ'ব, 1 হ'ব, 2 হ'ব আৰু 3 হ'ব। এইকেইটা কি হ'ল, 0ৰ সমান বা 0তকৈ ডাঙৰ আৰু 4তকৈ কি হ'ব, 4তকৈ সৰু হ'ব লাগিব। গতিকে 3 লৈকে পচিবল হ'ব। ঠিক আছে না? এতিয়া আমি r ৰ মান এটা এটাকৈ বহাই দিম। এইটো লাইনত r ৰ মান এটা এটাকৈ বহাই দিম। এতিয়া r = 0 হ'লে, সেইটো যদি বহাই দিওঁ, a = কিমান হ'ব, 4q + r ৰ মান 0, তাৰমানে আল্টিমেটলি কি হ'ল, a = 4q হ'ল। ঠিক, আৰু q কি আছিলে, যিকোনো অখণ্ড সংখ্যা। গতিকে q ৰ মান যদি আমি 1 ধৰোঁ, 4ৰ এক গুণ কিমান হ'ব, 4, যোনটো যুগ্ম সংখ্যা হ'ব। q ৰ মান যদি আমি 2 ধৰোঁ, 4 × 2 = 8, যোনটো যুগ্ম সংখ্যা হ'ব। 3 ধৰিলে 4 × 3 = 12, যোনটো যুগ্ম সংখ্যা হ'ব। মানে q ৰ মান আমি যিকোনো বহালে এইটো কি হৈ যাব, এইটো যুগ্ম হ'ব। অ'কে, তাৰপিছত r = 1 হ'লে a = চেম লাইনতে বহাব লাগিব। a = কিমান হ'ব, 4q + 1। এতিয়া এইটোত আমি যদি q ৰ মান বহাই চাওঁ, q ৰ মান 1 বহালে 4ৰ এক গুণ 4 যোগ 1, কিমান হ'ল, 5,
5টো কিমান হ'ল অযুগ্ম কি হ'ল অযুগ্ম সংখ্যা যদি 2 বহাওঁ 4 দুগুণে 8 8 যোগ 1 9 9টো কি হ'ল অযুগ্ম সংখ্যা এনেদৰে এইটোত চব অযুগ্ম সংখ্যা ওলাই থাকিব তাৰপিছত r is equal to 2 হ'লে কি হ'ব চেম লাইনত বহাম a is equal to 4q plus 2 এইটো চেক কৰি চাওঁ কি হ'ব এইটো যদি চেক কৰোঁ qৰ মান 1 বহালে 4 গুণ 4 আৰু 2 কিমান হ'ব 6 যুগ্ম সংখ্যা 2 বহালে 4 দুগুণে 8 যোগ 2 10 যোনটো যুগ্ম সংখ্যা 3 বহালে 4 3 গুণ 12 12 যোগ 2 তো কিমান হ'ল 14 যুগ্ম সংখ্যা মানে এইটোত সব কি ওলাব যুগ্ম সংখ্যা ওলাব লাস্ট r is equal to 3 হলে a is equal to same লাইনত বহাব লাগিব 4q plus 3 so এইটোত বহাই চাওঁ qৰ মান 1 বহালে 4 গুণ 4 4 যোগ 3 তো কিমান হ'ল 7 7 এটা অযুগ্ম সংখ্যা 2 বহালে 8 4 to 8 8 plus 3 11 11 এটা অযুগ্ম সংখ্যা গতিকে এইটো টাইপৰ সব অযুগ্ম সংখ্যা ওকে সো আমি কোৱেশ্চনটো কৰি কিনে কি দেখা পালো যে 4q plus 1 টো অযুগ্ম হল আৰু 4q plus 3 টো কি হল অযুগ্ম হল সো কোৱেশ্চনত কি আছিলে কোৱেশ্চনত এইটো আমি দেখাব দিছিলে যে দেখুৱা যে যিকোনো যোগাত্মক অযুগ্ম অখণ্ড সংখ্যা 4q plus 1 নাইবা 4q plus 3 আহি গতিকে আমি কোৱেশ্চনটো কৰি কিনে একে পালো কোৱেশ্চনটো কৰি কিনে আমি পালো যে 4q plus 1 অযুগ্ম আৰু 4q plus 3 অযুগ্ম ঠিক সো আমি কি লিখিম ফাইনালি অর্থাৎ যিকোনো যোগাত্মক অযুগ্ম অখণ্ড সংখ্যায় সংখ্যায় 4q plus 1 নাইবা 4q plus 3 আদিৰ য'ত q কোনোবা এটা অখণ্ড সংখ্যা ওকে বুজি পালা কোৱেশ্চনটো ওকে থ্যাংক ইউ